নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। PM কিষাণৰ কাৰণে এখন ডাঙৰ খবৰ আহিছে। বন্ধুসকল, PM কিষাণৰ জৰিয়তে আপোনালোকে লাভ কৰিব এইবাৰ পুনৰবাৰ জুলাই মাহৰ 27 তাৰিখে টকা। পুনৰবাৰ আপোনালোকে লাভ কৰিব 10,000 পৰা 12,000কৈ টকা। আপুনি কমেন্ট কৰি জনাব আপুনি কিমানটা ইনষ্টলমেন্টৰ টকা ইতিমধ্যে লাভ কৰিছে। কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো আপোনালোকে চাই আছে। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব, ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। মাত্ৰ 5 দিনৰ ভিতৰতে লাভ কৰিব PM কিষাণৰ 14 নম্বৰ ইনষ্টলমেন্টৰ টকা। PM কিষাণৰ যিসকল কৃষক আছে তেওঁলোকৰ বেংক একাউণ্টত সোমাই যাব এইবাৰ পুনৰবাৰ 10,000 পৰা 12,000কৈ টকা। দেখিবলৈ পাইছে আপোনালোকে 27 জুলাই তাৰিখে আপোনাৰ বেংক একাউণ্টত সোমাব পুনৰবাৰ 14 নম্বৰ ইনষ্টলমেন্টৰ টকা। যিসকল কৃষক আছে তেওঁলোকৰ বেংক একাউণ্টত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 নম্বৰ ইনষ্টলমেন্টৰ টকা অৰ্থাৎ PM কিষাণ স্কিমৰ টকা 27 জুলাই তাৰিখে মুকলি কৰি দিব। বন্ধুসকল, যদি আপোনালোকে KYC লগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিছে তেন্তে আপোনাৰ বেংক একাউণ্টত অতি শীঘ্ৰে টকা সোমাব। 27 জুলাই তাৰিখে পুনৰবাৰ লাভ কৰিব আপোনালোকে বহুকেইটা ইনষ্টলমেন্টৰ টকা। পূৰ্বতে যদি আপোনালোকে কেইবাটাও ইনষ্টলমেন্টৰ টকা লাভ কৰা নাই তেন্তে একেলগে এইবাৰ সেই টকাসমূহ লাভ কৰিব। অৰ্থাৎ একেলগে 4ৰ পৰা 5টা ইনষ্টলমেন্টৰ টকা আপোনাৰ বেংক একাউণ্টত সোমাব। 10,000 পৰা 12,000কৈ টকা এইবাৰ আপোনালোকে লাভ কৰিব PM কিষাণ আঁচনিৰ জৰিয়তে। 27 জুলাই তাৰিখে পুনৰবাৰ টকা লাভ কৰিব। বন্ধুসকল, কমেন্ট কৰি জনাব কিমান নম্বৰ ইনষ্টলমেন্টৰ টকা লাভ কৰিছিলে, লগতে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে। ৰাজ্যবাসীৰ কাৰণে দ্বিতীয় ডাঙৰ খবৰটো হৈছে আপুনি কেতিয়া পদত্যাগ কৰিব মোদীজী। মণিপুৰী কিশোৰী লিচি প্ৰিয়াৰ টুইটে জোকাৰিছে দেশ। এতিয়া বসবাস কৰিবলৈ নৰকৰ দৰে ঠাই হৈ পৰিছে। ধন্যবাদ নৰেন্দ্ৰ মোদীজী, আপোনাৰ মৌনতাই জলাজুইত আৰু ঘিউ ঢালিছে। আপুনি কেতিয়া পদত্যাগ কৰিব মোদীজী। একগোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মৰমৰ উপজা ঠাইখন চাই দুখে ক্ষোভে আসন্ন হৈ থকা বিশ্ববিখ্যাত মণিপুৰী কিশোৰীৰ ক্ষোভ। নামটাই লিচি প্ৰিয়া কংগুজাম। এগৰাকী হাইস্কুলীয়া ছাত্ৰী লিচি প্ৰিয়াৰ ঘৰ মণিপুৰৰ বাসিকং গাঁৱত। আন্তঃৰাষ্ট্ৰীয় সমাদৰ লাভ কৰা এগৰাকী ভাৰতী শিশু পৰিৱেশ কৰ্মী। সংঘৰ্ষ পীড়িত মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ ছোৱালী তাই। বুধবাৰৰ পৰা সমগ্ৰ দেশত তোলপাল লগাইছে মণিপুৰ প্ৰসংগই। ঠিক উলংঘ কৰি শোভাযাত্ৰা কৰি নিয়া মণিপুৰৰ ভিডিঅ'ই ভাৰতক বিশ্ব সম্প্ৰদায়ৰ সন্মুখত লজ্জানত কৰিছে। দেশৰ সংসদৰ বৰ্ষাকালীন অধিৱেশনত মণিপুৰৰ সামগ্ৰিক হিংসাত্মক পৰিৱেশ আৰু উল্লেখিত ভিডিঅ'টোৰ বাবে উত্তপ্ত হৈ পৰিছে বিৰোধীৰ প্ৰতিবাদত। দায়ী কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰক লৈ আৰম্ভণিৰ পৰা পালন কৰি অহা মৌনতাক। মাজতে মণিপুৰৰ কিশোৰী লিচি প্ৰিয়াৰ প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি কৰা খুৰদাৰ বক্তব্যই সকলোৰে দৃষ্টি কৰিছে। বুধবাৰৰ পৰা টুইটাৰ যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰৰ জ্বলন্ত পৰিস্থিতিৰ বাবে আক্ৰমণ কৰিছে লিচি প্ৰিয়াই। প্ৰথম টুইটত বুধবাৰে লিচি প্ৰিয়াৰ প্ৰধানমন্ত্ৰী মোদীক শ্লেকেৰে উপচাই ধন্যবাদ জনাই কৈছে, মণিপুৰ এতিয়া বসবাস কৰিবলৈ নৰকৰ ঠাই হৈ পৰিছে। ধন্যবাদ নৰেন্দ্ৰ মোদীজী, আপোনাৰ মৌনতাই জলাজুইত আৰু ঘিউ ঢালিছে। দ্বিতীয়টো টুইটত মণিপুৰী কিশোৰীগৰাকীয়ে কৈছে, আপুনি কেতিয়া পদত্যাগ কৰিব নৰেন্দ্ৰ মোদীজী। জন্মভূমিৰ কলীয়া ডাৱৰে আৱৰা দিনবোৰ দেখি 11 বছৰীয়া লিচি প্ৰিয়াই কৰা 4টা বাক্যৰ 2টা টুইটে এতিয়া দেশত তোলপাল লগাইছে। কেৱল চৰ্চিত এই 2টা টুইটেই নহয়, প্ৰধানমন্ত্ৰীক কেইবাটাও টুইটেৰে সমালোচনা লিচি প্ৰিয়াৰ। আনকি মণিপুৰত ইণ্টাৰনেট বন্ধ কৰি থোৱাক লৈ মোদীৰ যোগ দিৱসত আমেৰিকা ভ্ৰমণকো কটাক্ষ কৰিছে মণিপুৰী কিশোৰী পৰিৱেশ কৰ্মীগৰাকীয়ে। যোগ্য যে লিচি প্ৰিয়া কংগুজামে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন 2019ত জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ প্ৰসংগত বিশ্ব সম্প্ৰদায়ক সম্বোধন কৰি বিশ্বৰ অন্যতম কনিষ্ঠ বিশ্ব জলবায়ু কৰ্মীৰূপে সমাদৃত হৈছিল। লিচি প্ৰিয়া 2018 চনৰ পৰা ভাৰতত জলবায়ু ব্যৱস্থা সংৰক্ষণৰ বাবে প্ৰচাৰ চলাই আহিছে। কাৰণে আন এটা ডাঙৰ খবৰ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া। সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত নিৰ্বাচনী আয়োগক গুৱাহাটীত বৃহস্পতিবাৰে সাক্ষাৎ কৰি কংগ্ৰেছ দলৰ হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। লগতে কয় যে দিল্লীত গৈ আয়োগক কংগ্ৰেছ দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত স্মাৰক পত্ৰৰ উত্তৰ আজিলৈকে কিয় নিদিলে তাৰ উত্তৰ বিচাৰিছিল। দিল্লীত আয়োগে অসমৰ বিৰোধী দলসমূহক লগ নকৰা সন্দৰ্ভত সুধিছিল। সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত 2008 চনত অসমত 113টা আন্দোলন হোৱা
2008 চনৰ 8 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া পিছুৱাই দিছিল। এবাৰ 150টা আন্দোলন হৈছে কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া পিছুৱাই দিয়া হোৱা নাই। কয় যে এইবোৰ তথ্য আয়োগক জমা দিছ। হিৰেণ গোহাঁই আৰু অজিত কুমাৰ ভূঞা সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ৰুজু কৰা গোচৰৰ শুনানি 25 জুলাইত উচ্চ ন্যায়ালয়ত হ'ব। এই শুনানিলৈ আয়োগক ৰবলৈ অনুৰোধ কৰিছো। ভূপেন বৰাই লগতে কয় যে আয়োগে আমাৰ সন্মুখত দিল্লীত লগ কৰিব নোৱাৰাৰ বাবে দুখ কৰিছো। আয়োগে NRC বিষয়টো এৰাই চলিছে। উচ্চতম ন্যায়ালয়ৰ চূড়ান্ত সিদ্ধান্ত নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰখাৰ দাবী কৰিছো। ৰাজ্যবাসীৰ কাৰণে আন এটা ডাঙৰ খবৰ হৈছে 26 মহিলাৰে নলবাৰী হৰি মন্দিৰত দিহানাম কৰ্মশালা। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ চৌহদত নলবাৰী জিলা দিহানাম সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী হৰি মন্দিৰৰ সহযোগত দিহানামৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল। 18 জুলাইৰ পৰা 21 জুলাইলৈ অনুষ্ঠিত কৰ্মশালা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা 2600 গৰাকী মহিলাই অংশগ্ৰহণ কৰে। জিলাখনৰ সৰ্ববৃহৎ দিহানামৰ কৰ্মশালা বুলি ক'ব পাৰি এইখন কৰ্মশালাক। 3 গৰাকীকৈ বিশেষজ্ঞৰ সহায়ত লগতে উক্ত সন্থাৰ সদস্যবৃন্দৰ সহযোগত দিহানাম, নাগাৰা, খোল আদিৰ প্ৰশিক্ষণ দিয়া হয়। উক্ত কৰ্মশালাত গুৰু শংকৰদেৱৰ অভূতপূৰ্ব সৃষ্টি নাম কীৰ্তনক সমগ্ৰ বিশ্বতে প্ৰচাৰ আৰু প্ৰচাৰৰ বাবে এই কৰ্মশালা আয়োজন কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। 26 মহিলাৰ উপস্থিতিত আয়োজিত এই দিহানাম কৰ্মশালাৰে এক ভক্তিমুখৰ পৰিৱেশ বিৰাজ কৰে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত। ৰাজ্যবাসীৰ কাৰণে আন এটা ভয়ংকৰ খবৰ হৈছে জন নিৰ্যাতনৰ গোচৰত অভিযুক্ত ব্ৰিজভূষণ শৰণ সিঙৰ জামিন মঞ্জুৰ। ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি তথা বিজেপি সাংসদ ব্ৰিজভূষণ শৰণ সিং আৰু কুস্তি সন্থাৰ প্ৰাক্তন সম্পাদক বিনোদ তমৰক বৃহস্পতিবাৰে জামিন প্ৰদান কৰা হৈছে। ৰাউছ এভিনিউ আদালতৰ অতিৰিক্ত মুখ্য মেট্ৰপলিটান মেজিষ্ট্ৰেট হৰজিত সিং জছপালে নিয়মীয়া জামিন আবেদনৰ ওপৰত ৰায় ঘোষণা কৰে। ব্ৰিজভূষণৰ জামিন আবেদনৰ শুনানিৰ সময়ত আদালতে দিল্লী আৰক্ষীক জামিনৰ বিৰোধিতা কৰে নেকি বুলি প্ৰশ্ন কৰে। এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ অধিবক্তাই কয় যে আমি বিৰোধিতা বা সমৰ্থন কৰা নাই। আদালতে আইন অনুসৰি সিদ্ধান্ত লোৱা উচিত। উল্লেখযোগ্য যে 18 জুলাই তাৰিখে আদালতে ব্ৰিজভূষণক দুদিনীয়া অন্তৰ্বৰ্তীকালীন জামিন প্ৰদান কৰিছিল। 7 জুলাই তাৰিখে আদালতে ব্ৰিজভূষণ আৰু বিনোদ তমৰক সমন জাৰি কৰিছিল আৰু দিল্লী আৰক্ষীয়ে দাখিল কৰা অভিযোগ পত্ৰৰ ভিত্তিত তেওঁলোকক আদালতত মাতি পঠিয়াইছিল। দিল্লী আৰক্ষীয়ে ব্ৰিজভূষণৰ বিৰুদ্ধে 6 গৰাকী মহিলা মল্লযোদ্ধাৰ দ্বাৰা দাখিল কৰা যৌন নিৰ্যাতনৰ গোচৰত অভিযোগ পত্ৰ দাখিল কৰিছিল। মুখ্য মেট্ৰপলিটান মেজিষ্ট্ৰেট মহিমা ৰায় সিঙে অভিযোগ পত্ৰখন বিবেচনা কৰিবলৈ গোচৰটো MP MLA আদালতলৈ হস্তান্তৰ কৰে। তেওঁ বিষয়টো ACMM হৰজিত সিং জছপাললৈ প্ৰেৰণ কৰিছিল। এতিয়া ৰাউছ এভিনিউ আদালতত অৱস্থিত ACM হৰজিত সিং জছপালৰ আদালতে ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ পত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। উল্লেখযোগ্য যে আদালতৰ অৱকাশকালীন বিচাৰপীঠৰ সন্মুখত দাখিল কৰা 550 পৃষ্ঠাৰ প্ৰতিবেদনখন আৰক্ষী অভিযোগকাৰী ভুক্তভোগীৰ পিতৃ আৰু ভুক্তভোগীয়ে নিজে ইতিপূৰ্বে দিয়া বিবৃতিৰ আধাৰত প্ৰস্তুত কৰিছিল।